হাই বন্ধু-বান্ধৱী, ভাইটি-ভণ্টিসকল। আজি মই আপোনালোকৰ বাবে অসমীয়া ব্যাকৰণৰ প্ৰয়োজনীয় অংশ বিপৰীত শব্দৰ বিষয়ে ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আমি ইজনে সিজনৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাষাৰ প্ৰয়োজন। ভাষা একতাত নানা প্ৰকাৰৰ শব্দ থাকে। এই বিবিধ শব্দবোৰক লৈয়ে ভাষা একতাই পূৰ্ণতা লাভ কৰে। অসমীয়া ভাষাতো অনুৰূপ, অনুকাৰ, বিপৰীত শব্দ, প্ৰতিশব্দ বা সমাৰ্থক শব্দ, বাক সংগতি আদি আছে। ইয়াৰ ভিতৰত আজি আমি বিপৰীত শব্দৰ বিষয়ে জানিম। প্ৰত্যেক শব্দৰে নিজা নিজা অৰ্থ থাকে। কেতিয়াবা শব্দবোৰৰ অৰ্থই এটাই আনটোৰ সম্পূৰ্ণ ওলোটা দিশ সূচায়। এনেকুৱা ওলোটা বা সম্পূৰ্ণ বিপৰীত অৰ্থবোধক শব্দকে বিপৰীত শব্দ বোলে। যেনে ধৰি লওক ইচ্ছা, অনিচ্ছা। ইচ্ছা হ'ল কোনো বস্তুৰ প্ৰতি মন যোৱা, অনিচ্ছা কোনো বস্তুৰ প্ৰতি মন নোযোৱা। এনেদৰে বহুতো বিপৰীত শব্দ আৰু শব্দ কিছুমানৰ অৰ্থ সংগ্ৰহ কৰি এই ভিডিঅ'টোৰ প্ৰথম ভাগত দি দিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট দিব। আৰু যিহেতু মই সংগ্ৰহ কৰি ভিডিঅ'টো বনাইছোঁ, ইয়াত যদি কিবা ভুল দেখে কমেণ্ট দি দিব। এনেদৰে মই আৰু বিপৰীত শব্দৰ অৰ্থ দি থাকিম আৰু ইয়াৰ উপৰিও সমাৰ্থক শব্দ, সমস্বৰণ শব্দ দিবলৈও চেষ্টা কৰিম। ধন্যবাদ।